বন্ধুসকল, যদিহে আপোনালোকৰ কেতিয়াবা পেন কাৰ্ডখন হেৰায় বা হেৰাইছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে অনলাইন পেন কাৰ্ডখন উলিয়াই লৈ প্ৰিণ্ট কৰিব পাৰে। বন্ধুসকল, এই অনলাইন পেন কাৰ্ডখন কেনেকৈ উলিয়াব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। তাৰ কাৰণে পেন কাৰ্ডখনৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক হোৱাটো প্ৰয়োজনীয় আৰু আপোনালোকৰ আধাৰ কাৰ্ডত নাম্বাৰ ৰেজিষ্টাৰ্ড থকাটো অতি প্ৰয়োজনীয়। বন্ধুসকল, আপোনালোকে যোনটো কোম্পানীৰ পৰা আধাৰ কাৰ্ডখন উলিয়াইছে, সেই কোম্পানীৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ ব্ৰাউজাৰত চাৰ্চ কৰি ল'ব। ধৰি লওক আপোনালোকে উলিয়াইছে NSDL-ৰ পৰা, তো ইয়াত চাৰ্চ কৰিব NSDL। NSDL চাৰ্চ কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে তললৈ আহিব। তললৈ আহিলে দেখিব এইটো TIN NSDL, TIN NSDL। এই অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে আহিব। ইয়াত কণ্টিনিউ কৰি ল'ব। তাৰপিছত এনেধৰণে দেখিবলৈ পাব। ইয়াত আপোনালোকে তললৈ আহিলে দেখিব ডাউনলোড পেন কাৰ্ড। যদি আপোনালোকে পেন কাৰ্ডখন উলিয়াওঁতে যোনটো একনলেজমেণ্ট নাম্বাৰ দিছিলে, সেই নাম্বাৰটো আছে, তেতিয়াহ'লে এই অপশ্যনটোত ক্লিক কৰিব। যদিহে নাই, তলৰ অপশ্যনটোত ক্লিক কৰিব, ডাউনলোড পেন কাৰ্ড। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে আপোনালোকৰ পেন নাম্বাৰটো, তলত আধাৰ নাম্বাৰটো আৰু আপোনালোকৰ মান্থ অফ বাৰ্থ, কোনটো মাহত জন্ম হৈছিল সেই মাহটো আৰু ইয়েৰ অফ বাৰ্থ এইটো টাইপ কৰি দিব, যোনটো আধাৰ কাৰ্ডত আপোনালোকে পাই যাব। তাৰপিছত এইখিনি পঢ়ি লৈ ইয়াত টিক কৰি দিব। টিক কৰাৰ পিছত আপোনালোকৰ এই কেপচাটো ইয়াত টাইপ কৰি দিব। ছাবমিট কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত চাওক আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ পেন কাৰ্ডত ৰেজিষ্টাৰ্ড আছে, সেই মোবাইল নাম্বাৰটো ইয়াত আহি যাব। তাৰ তলত আপোনালোকৰ ইমেইল এড্ৰেছটো আহি যাব। ইয়াত আপোনালোকে আছে চাওক, চিলেক্ট ফ্ৰম বিল' অপশ্যন টু ৰিচিভ OTP। তেওঁলোকে OTP এটা চেণ্ড কৰিব। OTPটো আপুনি ক'ত চেণ্ড কৰিব বিচাৰিছে? যদি ইমেইল আইডিটো টিক কৰিব। যদিহে মোবাইল নাম্বাৰত, তেতিয়াহ'লে মোবাইল নাম্বাৰটো টাইপ কৰিব। যদিহে বোথ, তেতিয়াহ'লে বোথ অপশ্যনটোত ক্লিক কৰিব। মই মোবাইল নাম্বাৰটো চিলেক্ট কৰিছোঁ। তাৰপিছত এই তলত থকা এইখিনি পঢ়ি লৈ চিলেক্ট কৰি এলাউ কৰি দিব। তাৰপিছত জেনেৰেট OTPত ক্লিক কৰি দিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো নম্বৰ ৰেজিষ্টাৰ্ড আছে, তালৈ এটা OTP পঠিয়াব। সেই OTPটো ইয়াত এণ্টাৰ কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত এনেধৰণে এটা নতুন পেজলৈ আহিব। ইয়াত চাওক, ৰিকুৱেষ্ট ফৰ পেন। এই পেন কাৰ্ডখন আপুনি ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁলোকক দিব লাগিব 9 টকাই ধৰক, ইয়াত আছে 8.26, 8 টকা এটা তেওঁলোকক দিব লাগিব। আপুনি এইটো পে' কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। পে' কনফাৰ্ম অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকক পে'মেণ্টৰ অপশ্যনলৈ লৈ যাব। ইয়াত আপোনালোকে আপোনালোকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড দি বিল 8 টকাটো তেওঁলোকক পে' কৰিব পাৰিব। আপোনালোকৰ কাৰ্ড নাম্বাৰ, এক্সপায়াৰ ডেট, CVV আৰু কাৰ্ড হোল্ডাৰ নেমটো টাইপ কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে তেওঁলোকে পেন কাৰ্ডখন আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইললৈ চেণ্ড কৰি দিব।